হেল্ল' বহুত দিনৰ বিৰতিৰ পিছত দুপৰীয়া ভাত সাজ লৈ আহিলোঁ। আজি স্পেচিয়েল আছিলে ইলিচ মাছ, ফুলকবি, আলু, মূলাৰে। মাছখিনি নিমখ হালধি সানি ফ্ৰাই কৰি ল'লোঁ। আজিৰ পাচলি প্ৰায়খিনি মেঘালয়ৰ পৰা অনা। মোৰ লং ভিডিঅ' এটাত কৈছিলোঁ তাৰ পৰা পাচলি অনা বুলি। আপোনালোকে যদি চোৱা নাই চাবচোন। ইয়াতে পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লৈ জিৰাৰ এটা পেষ্ট দি দিলোঁ আৰু ফুলকবি, মূলা, আলু দিছোঁ। সোৱাদ অনুসৰি নিমখ আৰু হালধি দিলোঁ। এতিয়া অলপ অলপকৈ পানী দি আটাইখিনি সিজিব দিম। জোলখনত উতল আহিছে, এতিয়া মাছ কেইপিচ দি ধুনীয়াকৈ উতলিব দিম। দুপৰীয়া ভাত সাজো সজাই লৈ আহিলোঁ। একেবাৰে চিম্পুলকৈয়ে বনাইছোঁ। স্কোৱাছো আনিছোঁ মেঘালয়ৰ পৰা, লগতে ঘৰৰ লাই শাকৰ চাটনি, বিলাহী দিছোঁ, পিঁয়াজ আৰু ফুলকবি, মূলা, আলুৰে ইলিচ মাছৰ আঞ্জা, লগতে ইলিচ মাছৰ মূৰেৰে শেৱালি ফুলৰ খাৰ। কেনেকুৱা লাগিছে ক'বচোন দুপৰীয়াৰ ভাত সাজ। আজিলৈ আহিছোঁ, বাই বাই।